ভগৱানে কিয় আমাৰ পৰা ইমান সোনকালে আঁতৰাই নিলে মা মোৰ সেইটোৱে ভাল লগা হৈছে মা কিয় কিয় জুবিনদাক আমাৰ মাজৰ পৰা কিয় কাঢ়ি নিলে মা তেওঁ আমাৰ ভগৱান আছিল কিয় ভগৱানে তেওঁক লৈ গুচি গ'ল জুবিনৰ মৃত্যুৰ দিনাখনৰ পৰা আজিলৈকে না ভালকৈ খাব পাৰিছো না শুব পাৰিছো কেৱল জুবিনৰ সেই কথাবোৰ তাই মৰম লগা মুখখন এইবোৰলে মনত পৰি আছে মা জুবিনদাই মোক কিমান সহায় কৰিছিল মই দুখীয়া বুলি জানি মোৰ ইমান দিনে পঢ়াৰ খৰচ বহন কৰিছিল মই এজনী ডাক্তৰণী হোৱাৰ সপোন দেখিছিলো আৰু সেই সপোন পূৰণ কৰিম বুলি মোক প্ৰতিশ্ৰুতি দিছিল জুবিনদাই মোক ইমান দিনে পঢ়াৰ খৰচ পাতি বহন কৰি আছিল মা এতিয়া মোৰ পঢ়াটো আধৰুৱা হৈ ৰ'ল মা মোক কোনে সহায় কৰিব এতিয়া জুবিনদা নাই মোক সহায় কৰিবলৈও মানুহ নাই মা মোৰ আৰু সপোনবোৰ পূৰা নহ'ব মা সঁচাকৈ মই একো ভাবি নোপোৱা হৈছো ইমান ধুনীয়াকৈ তই পঢ়াত আগুৱাই গৈছিলি এতিয়া তই বেমাৰী দেউতাৰকে মই প্ৰতিপাল কৰিম ঔষধ পাতি আনি দিম নে তোকে পঢ়ুৱাম ইমান দিনে দেউতাৰ চিকিৎসাৰ খৰচ তোৰ পঢ়াৰ খৰচ সকলোবোৰতো জুবিনদাৰ পৰাই আমি পাই আছিলো আমাৰ দৰে কিমান যে দুখীয়া মানুহে সহায় পাইছিল এতিয়া সকলো শেষ হৈ গ'ল নালাগে আৰু মা মই পঢ়া সামৰি দিওঁ টকা পইচা নহ'লেনো ক'ৰ পৰা পঢ়িম মোৰ ডাক্তৰণী হোৱাৰ সপোনটো আৰু কেতিয়াও পূৰণ নহ'ব মা কেতিয়াও পূৰণ নহ'ব আমাৰ দৰে দুখীয়া মানুহৰ কাৰণে ভগৱান আমাৰ ভগৱানজনক কিয় লৈ গ'লা প্ৰভু কিয় লৈ গ'লা মা মই আৰু সকলো আশা বাদ দিলো এতিয়া পাৰিলে তোৰ লগত গৈ কাৰোবাৰ ঘৰত যদি কাম বন কৰি দিব লাগে বিচাৰিবি মই তাকেই কৰিম মা এনেকুৱা এটা দিন আহিব বুলি ভবা নাছিলো আৰে প্ৰিয় কেনিবা যোৱা হ'বলা ৰিকিদা মই কাৰোবাৰ ঘৰত কাম কৰিব পাৰো নেকি তাকে বিচাৰি আহিছো আৰে কিয় তুমিতো পঢ়ি আছা তুমিতো আনকালে কাৰো ঘৰত এনেকৈ কাম কৰিবলৈ নোযোৱা তুমি কিয় এনেকুৱা কৰিছা ৰিকিদা আপুনিতো জানেই ন মোৰ পঢ়া শুনাৰ বাবে কোনে খৰচ কৰি আছিলে এতিয়া মোৰ বাবে সকলোবোৰ কৰি দিয়া সেই ভগৱানজনে নাইকিয়া হৈ গ'ল এতিয়া মই কেনেকৈ পঢ়া শুনা কৰো সেয়েহে মই মনতে ঠান লৈছো যে মই লোকৰ ঘৰত কাম কৰি হ'লেও মই পঢ়িম আৰু মোৰ ভগৱানজনে মোক যি সপোন দেখুৱাইছিল মই এজনী ডাক্তৰণী হোৱাৰ সপোন দেখিছিল মোৰ ভগৱানজনে তেওঁৰ আকাশৰ পৰা চাই থাকিব আৰু মই বহু কষ্ট কৰি হ'লেও এজনী ডাক্তৰণী হ'বলৈ চেষ্টা কৰিম মই মনতে তাকে ঠিৰাং কৰি কাম বিচাৰি আহিছো ৰিকিদা কাৰোবাৰ ঘৰত কিবা কাম পাম নেকি বাৰু আপোনালোকৰ ইয়াত কথাটো মানে সেইটো তাকেহে জুবিনদাই কিমান যে দুখীয়া মানুহক সহায় কৰিছিল তোমালোকৰ ঘৰখনক কম সহায় কৰি থৈ গৈছেনে তেওঁ তোমাক ইমানখিনি জুবিনদাই এইটো পঢ়ুৱালে এতিয়া তুমি ইমান পঢ়া শুনাত ভাল ছোৱালী এজনী হঠাতে পঢ়াটোতো এৰিও দিব নোৱাৰা তুমি যি ভাবিছা সেয়া ভালেই ভাবিছা তুমি যেনেকৈ হ'লেও কষ্ট কৰি যদি তুমি ডাক্তৰণী হ'ব পাৰা জুবিনদাৰ আত্মায়ো বৰ শান্তি পাব মই একো ভাবি পোৱা নাছিলো ৰিকিদা মই মাৰ লগত আলোচনা কৰিছিলো যে মই আৰু নপঢ়ো কিন্তু মোৰ মনটোচোন নাই কোৱা মই এনেকৈ ভাগি পৰিলে নহ'ব মোক যেন জুবিনদাই সাহস দিছে প্ৰিয়ম তই পাৰিবি তই কষ্ট কৰ তোৰ সপোনবোৰ পূৰণ কৰিব পাৰিবি মই কিবা কাম পাওঁ নেকি বিচাৰি আহিছো ৰ'বা তুমি নাকান্দিবা হঠাতে তোমাক এতিয়া কেনেকৈ কাম এটা দিওঁ বাৰু মই কিবা এটা ভাবিছোঁ ৰ'বা কিবা এটা কৰিব লাগিব কিবা এটা হেল্প কৰিব পাৰে যদি কৰক মোৰ ডাক্তৰণী হোৱাৰ বৰ মন আছে দাদাৰ সপোনটো পূৰণ কৰাৰ বৰ মন আছে তুমি
যোৱাচোন বাৰু মই কিবা কৰিব পাৰোঁ নেকি চাওঁ। ঠিক আছে দাদা। কোন তুমি? কোন হয় তুমি? এনেকৈ সোমাই আহিছা যে আমাৰ ঘৰলৈ? মই মানে মোৰ নাম প্ৰিয়ম। মই মানে ঘৰে ঘৰে সোমাই আহিছিলোঁ, কাম বিচাৰিছিলোঁ। কাম পাম নেকি বাৰু আপোনালোকৰ ঘৰত? মানে মোক টকাৰ প্ৰয়োজন হৈছে, সেয়েহে মই কাম বিচাৰি আহিছিলোঁ বাইদেউ। যদি আপোনালোকৰ ঘৰত কিবা কাম আছে মোক দিব পাৰে, মই সকলো কামেই জানো। অ' হয় নেকি? অ' তোমাক আকৌ কাম কৰাৰ বিনিময়ত টকা দিব লাগিব নহয়। নাই নালাগে দেই, আমাৰ ঘৰত ইমান কামো নাই, মই নিজেই কৰিব পাৰোঁ। তুমি যাব পাৰা। প্লিজ বাইদেউ, কিবা কাম আছে যদি দিয়ক না। নাই একো কাম নাই, যিকেইটা কাম থাকে মই কৰিব পাৰোঁৱেই। আকৌ কাম কৰা মানুহ ৰাখি টকা খৰচ কৰিবলৈ নাই দেই। যোৱা ইয়াৰ পৰা ওলাই যোৱা। ঠিক আছে বাইদেউ, বেয়া নাপাব। ঠিক আছে। ঘৰত কোনোবা আছেনে? কোন তই? এনেকৈ ঘপকৈ সোমাই আহিছ যে ভিতৰলৈ? খুৰা, ক্ষমা কৰিব, মই মানে দৰজাখন খোলা থকাৰ বাবে এনেকৈ সোমাই আহিলোঁ। আচলতে মই কাম বিচাৰি আহিছিলোঁ। কাম পাম নেকি বাৰু? কাম? কি কাম? মানে আপোনালোকৰ ঘৰুৱা কাম, ভাত পানীও বনাব জানো। মোক মানে অলপ টকাৰ প্ৰয়োজন হৈছিল। মোৰ দেউতাৰ গা অসুস্থ আৰু মোৰ মায়ে হাজিৰা কৰি দেউতাক ঔষধ পাতি আনি খুৱাই থাকে, চিকিৎসা কৰে আৰু ঘৰখন চলাই। মই মানে পঢ়া শুনা কৰি আছোঁ। মোক পঢ়িবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন, সেয়েহে মই কাম বিচাৰি আহিছিলোঁ। আমাৰ একো কাম কৰা মানুহজনী আছে নহয়, দুজনী দৰকাৰ নাই নহয় বুজিছানে? নথকা হ'লে বাৰু তোমাক কাম দিলোহেঁতেন। ঠিক আছে দিয়ক, বেয়া নাপাব। নাই নাপাওঁ দিয়া। ছোৱালীজনী দেখাই শুনাই ধুনীয়াই, বৰ অসহায় হৈ কাম বিচাৰি আহিছিল। মোৰ আকৌ এজনী আছেই নহয় কাম কৰা মানুহ, আকৌ দুজনীকনো ক'ৰ পৰা দৰমহা এটা দিম। উপায় নাই আৰু। কোৱাচোন বাৰু এতিয়া, তুমি আমাৰ গেটৰ কাষত কিয় ৰৈ আছিলাহি? কি বিচাৰি আহিছা তুমি? আচলতে মই কাম বিচাৰি আহিছিলোঁ। আপোনালোকৰ ঘৰত বাৰু কিবা কাম আছিলে নেকি? মোক মোৰ পঢ়া শুনাৰ কাৰণে টকা লাগিছিল, সেয়েহে মই কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াব বিচাৰিছোঁ। আপোনালোকৰ যদি কিবা কাম আছে মই কৰি দিব পাৰিলোঁ হয়। হয় নেকি? হয়। আচলতে মোৰ ঘৰখন বৰ দুখীয়া। মোৰ দেউতা ৰোগীয়া আৰু মোৰ মায়ে লোকৰ ঘৰে ঘৰে কাম কৰি ঘৰখন চলাই আছে। ইমান দিনে মোৰ পঢ়াৰ খৰচ বহৰ কৰিছিল আমাৰ মৰমৰ জুবিন দাই, কিন্তু এতিয়া জুবিন দা নোহোৱা হোৱাৰ পাছত মই গোটেইখন অন্ধকাৰ দেখিছোঁ। মই এগৰাকী ডাক্তৰণী হোৱাৰ সপোন দেখিছিলোঁ আৰু মোক জুবিন দাই সহায় কৰি আহিছিল। জুবিন দাই মোক কৈছিল, তই এদিন ডাক্তৰণী হ'ব পাৰিবি, তই ৰাইজৰ সহায় কৰিব পাৰিবি। মই যিদৰে অসহায়জনক সহায় কৰিছোঁ, তইও এদিন ডাক্তৰণী হৈ তেনেকৈ দুখীয়া মানুহক সহায় কৰিব লাগিব। অসহায়জনক সহায় কৰিব লাগিব, এনেকৈ মোক কথা দিছিল তেওঁ। মোক পঢ়াৰ খৰচ দিছিল, কিন্তু হঠাতে আজি জুবিন দা নোহোৱাৰ বাবে আমাৰ গোটেই পৃথিৱীখনে অন্ধকাৰ হৈ পৰিছে। সেয়েহে মই কাম বিচাৰি আহিছোঁ। যদি পাৰে মোক কাম এটা দিয়ক প্লিজ। হয় নেকি? কথাবোৰ শুনি বৰ দুখ লাগিছে সঁচাকৈ। হঠাতে জুবিনক আমাৰ মাজৰ পৰা লৈ গ'ল। সি মোৰ একেবাৰে ভাইৰ দৰে। মই তাক বহুত বেছি ভাল পাওঁ। আচলতে মই তাৰ অনুৰাগী। আমাৰ সকলোৰে হিয়াৰ আপোন আছিল তেওঁ। ভগৱানে বৰ সোনকালে লৈ গুচি গ'ল। তেওঁ গুচি যোৱাৰ বাবে আজি বহুতৰ মুখত হাঁহি নাইকিয়া হ'ল। তেওঁৰ বাবে বহুতৰ ঘৰ সংসাৰ চলি আছিল, পেটৰ ভোক মৰিছিল, বহুতৰ বেমাৰ আজাৰ ভাল হৈছিল, বহুতৰ পঢ়া শুনা ভাল হৈছিল, আৰু আজি তেখেত নোহোৱা হোৱাৰ কাৰণে গোটেইখন অন্ধকাৰ দেখিছোঁ। সেয়েহে কাম বিচাৰি এনেকৈ ওলাই আহিছোঁ, যাতে মই মোৰ জুবিনদাৰ সপোন পূৰণ কৰিব পাৰোঁ। তুমি চিন্তা নকৰিবা, মই এগৰাকী জুবিনদাৰ অনুৰাগী হিচাপে তোমাক সহায় কৰিবলৈ মই কথা দিছোঁ। মই তোমাক পঢ়াৰ খৰচ বহন কৰিম। তুমি যিমানখিনি টকা লাগে মোক ক'বা, তোমাক পঢ়াৰ সকলো খৰচ মই বহন কৰিম। আপুনি সঁচাই কৈছে? মই সঁচাই কৈছোঁ। তুমি কি মোক বিশ্বাস কৰা নাই নেকি? মই তোমাক কথা দিছোঁ। তোমাক ইমান দিনে জুবিনদাই সহায় কৰি আহিছিল, এতিয়া জুবিনদাৰ হৈ মই তোমাক সহায় কৰিম। জুবিনদাৰ সপোনটো পূৰণ কৰিব লাগিব। তুমি এগৰাকী ডাক্তৰণী হ'ব লাগিব, আৰু তুমি দুখীয়া নিচলা মানুহক তুমি চিকিৎসা কৰিব লাগিব। আপোনাক
আপোনাক কি বুলি ধন্যবাদ জনাম সঁচাকৈ আজিৰ যুগত এনেকুৱা মানুহ পাবলৈ বহুত টান জুবিনদাৰ দৰে মানুহ পাবলৈ বহুত টান কিন্তু আজি মই আপোনাৰ মাজতো জুবিনদাকে দেখিলো মোৰ দৰে এজনী অচিনাকি ছোৱালীক আপুনি সহায় কৰিবলৈ এনেকৈ আগবাঢ়িছে সঁচাকৈ আপুনি মোৰ বাবে ভগৱান সঁচাকৈ আজি জুবিনদালৈ বৰ বেছি মনত পৰিছে তেওঁৰ বাবে মোৰ আশা আৰু সপোনবোৰ বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে নাকান্দিবা কান্দিলে জুবিনৰ আত্মাই বৰ দুখ পাব তেওঁ এতিয়া বৰ শান্তি পাব তোমাক যদি তোমাৰ সপোনবোৰ পূৰণ কৰা দেখে তেওঁৰ আত্মাই বৰ শান্তি পাব মই তেওঁৰ অনুৰাগী হিচাপে তোমাৰ বাবে সকলো খৰচ বহন কৰিবলৈ সাজু হৈছো তুমি মাথো নিজৰ পঢ়াটো ভালকৈ কৰি নিয়া আপোনাক কি বুলি যে ধন্যবাদ দিম মোৰ ভাষা নাই হ'ব তুমি মোক ধন্যবাদ দিব নালাগে মই তোমাক সহায় কৰিবলৈ সাজু হৈছো কথা দিছো গতিকে মই তোমাক সহায় কৰিমেই তুমি তোমাৰ ঘৰৰ এড্ৰেছটো মোক দি যোৱা তোমাৰ ঘৰত কৈ মই সকলো ব্যৱস্থা কৰি দিম ঠিক আছে ঘৰে ঘৰে কাম বিচাৰি হাবাথুৰি খাই ফুৰা প্ৰিয়মক সহায় কৰিবলৈ আগবাঢ়িল জুবিনদাৰ এজন সঁচা অনুৰাগীয়ে আৰু তেওঁ যেনেকৈ কথা দিলে তেনেকৈয়ে সকলো কৰিলে প্ৰিয়মৰ পঢ়া শুনাৰ সকলো খৰচ তেওঁ বহন কৰিলে আৰু প্ৰিয়মেও ভালদৰে মনোযোগ দি পঢ়া শুনা কৰিলে জুবিন চোৱা আজি তুমি সপোন দেখুওৱা ছোৱালীজনী সপোনটো পূৰণ কৰিলে জুবিন এই সকলোবোৰ কেৱল তোমাৰ বাবে সম্ভৱ হ'ল মা মোৰ আজি হাঁহিম নে কান্দিম লাগিছে অ' মা জুবিনদা তুমি য'তেই আছা মোক বাৰু দেখিছানে চোৱা জুবিনদা তোমাৰ প্ৰিয়ম আজি ডাক্তৰণী হলো আজি তুমি কাষত থকা হ'লে কিমান যে ভাল লাগিলে হয় দুখ নকৰিবি প্ৰিয়ম দুখ কৰিলে জুবিনদাই বৰ দুখ পাব ফূৰ্তি কৰ আজি ফূৰ্তি কৰ জুবিনদাই কৈছিল নহয় তই ডক্তৰণী হোৱাৰ দিনা মই বহুত সুখী হ'ম অঁ জুবিন আজি সুখী হৈছে তেওঁ তোক চাই আছে অ' আৰু তাৰ পৰাই কৈছে প্ৰিয়ম তই পাৰিবি প্ৰিয়ম তই তোৰ সপোনটো পূৰণ কৰিব পাৰিলি তই এতিয়া মোক কথা দিছিলি নহয় তই সপোন পূৰণ কৰি অসহায়জনক সহায় কৰিম বুলি তই কিন্তু এতিয়া সেইটো সপোনো মোৰ পূৰণ কৰিব লাগিব চাচোন তোক তেনেকৈ কৈ আছে অ' মা মই মোক জুবিনদাই যিমানখিনি কথা শিকাইছিলে মোক যি কৰিবলৈ কৈছিল সেয়া মই আখৰে আখৰে পালন কৰিম মা আজি জুবিনদাৰ বাবে জুবিনদা নোহোৱা হোৱাৰ পাছতো তেওঁক কিমান ভাল পায় মানুহে চাচোন মা যাৰ বাবে মোক ছাৰে পঢ়াই শুনাই ইমানখিনি কৰিলে কেৱল জুবিনদাৰ বাবে সেয়া কেৱল সম্ভৱ হ'ল জুবিনদাৰ বাবে এজন জুবিনদাৰ অনুৰাগী হৈ তেওঁ মোক ইমানখিনি সহায় কৰিলে চাচোন মা তেওঁ মোৰ বাবে ভগৱান সঁচাকৈ হাঁহুনে কান্দো লাগিছে আজি মোৰ সঁচাকৈ জুবিন সকলোৰে প্ৰিয় আছিল সকলোৰে যাৰ বাবে আজি জুবিনৰ এজন অনুৰাগী হৈ তোক কিমান ডাঙৰ সহায় কৰিলে এই সকলোবোৰ কেৱল জুবিনৰ বাবে সম্ভৱ হৈছে অ' মা এয়া কেৱল জুবিনদাৰ বাবে সম্ভৱ হৈছে তেওঁ সদায় দুখীয়া নিচলাক সহায় কৰি ভাল পাইছিল তেনেকৈ এতিয়া তেওঁৰ অনুৰাগীবোৰেও কৰিছে অ' মা এনেকৈ হ'লেচোন বহুত ভাল হ'ব তেওঁৰ অনুৰাগীবোৰে যদি তেওঁৰ দৰে মানুহক সহায় কৰে তেওঁৰ দৰে ব্যৱহাৰ কৰে সঁচাই আমাৰ অসমখন বহুত ভাল হ'ব মা অ' প্ৰিয়ম তই ঠিকেই কৈছ আই জুবিনদাৰ অনুৰাগীবোৰে জুবিনদাৰ দৰে যদি মানুহক সহায় কৰে জুবিনদাৰ দৰে যদি ব্যৱহাৰ কৰে সঁচাকৈ সকলোবোৰ বৰ সুন্দৰ হ'ব মা সুন্দৰ হ'ব কিয় নহ'ব সকলোবোৰ সুন্দৰ হ'ব জুবিনদাৰ সঁচা অনুৰাগীয়ে কেতিয়াও কাৰো বেয়া নকৰে মানুহক সহায় কৰিব মানুহক বিপদত নেপেলায় মানুহক সদায় মানুহৰ চকুৰে চাব কেতিয়াও দুখীয়া ধনী বুলি ভেদভাৱ নকৰে এজন জুবিনদাৰ সঁচা অনুৰাগী হিচাপে সকলোৱে এই কাম কৰিব মা বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে সামৰিছোঁ আজিৰ কাহিনীটো আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ বাবে বনাইছোঁ কাৰণ জুবিনদাই সঁচাকৈ দুখীয়া নিচলাক সহায় কৰিছিল বহুতো অসহায় মানুহক সহায় কৰিছিল বহুতৰে পঢ়াৰ খৰচ বহন কৰিছিল আজি হয়তো সঁচাকৈয়ে কাৰোবাৰ এনেকুৱা পৰিস্থিতি হৈছে যদি কাৰোবাৰ এনেকুৱা হৈছে বা
কোনোবা দুখীয়া মানুহে যদি কাৰোবাৰ পৰা সহায় বিচাৰিছে, এজন জুবিনদাৰ সঁচা অনুৰাগী হিচাপে আমি আমি নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰাটো অতিকৈ প্ৰয়োজন, নহয়নে বাৰু? আপোনালোকে যদি আজি এই কাহিনীটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক এটাই অনুৰোধ জনাওঁ, সঁচাকৈ কোনোবা এজন যদি বিপদত পৰিছে বা অসহায় হৈছে বা দুখীয়া নিচলা, আপোনালোকে নিজৰ সামৰ্থ্য অনুযায়ী অন্ততঃ অলপ হ'লেও সহায় কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আমাৰ সকলোৰে প্ৰিয় আমাৰ জুবিন দাই অন্ততঃ শান্তি পাব। তেওঁ আমাৰ সকলো কৰ্ম দেখি থাকিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। আৰু আপোনালোক সকলোৱে প্লিজ কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।